জুবিন ক্ষেত্ৰত উদ্ধাৰ এখন বিশেষ চিঠি। চিঠিখন শুনি আপোনালোক আচৰিত হৈ পৰিব। চিঠিখনত এনেকুৱা কিছু কথা লিখা আছে, যি কথা শুনাৰ পিছত গৰিমা শইকীয়া গাৰ্গ, জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গ তেওঁ আচৰিত হৈ পৰিছে। মই সম্পূৰ্ণ চিঠিখন আপোনালোকক শুনাবৰ কাৰণে চেষ্টা কৰিম। কোনে আহি জুবিন ক্ষেত্ৰত সেই চিঠিখন পেলাই থৈ গৈছে, চিঠিখনত এনেকুৱা কি কথা লিখা আছে, যি কথাই বৰ্তমান সময়ত গৰিমা শইকীয়া গাৰ্গক আচৰিত কৰি তুলিছে। আপোনালোকে জানি আচৰিত হৈ পৰিব, যিহেতু জুবিন ক্ষেত্ৰত প্ৰতিদিনেই বহু মানুহ সমাগম হয় আৰু সেই মানুহবোৰে তেওঁলোকে বিভিন্ন ধৰণৰ কাম কৰে। কিছু সংখ্যকে বেয়া কামো কিন্তু সেই জুবিন ক্ষেত্ৰত গৈয়ে কৰি আছে। আমি দেখিবলৈ পাইছিলোঁ যে কিছু সংখ্যক মানুহে মদৰ বটল ইত্যাদিবোৰ জুবিন ক্ষেত্ৰত গৈ পেলাই থৈ আহিছিল। তেওঁলোকে মদ্যপান কৰি তাতে তেনেকৈ ঠাইবোৰ অপৰিষ্কাৰ কৰি থৈ আহিছিল। আৰু সেই জুবিন ক্ষেত্ৰতেই এতিয়া এনেকুৱা এটা লিখনি উদ্ধাৰ হৈছে, যি লিখনিয়ে বৰ্তমান সকলোকে চিন্তিত কৰি তুলিছে, লগতে গৰিমা শইকীয়া গাৰ্গকো চিন্তিত কৰি তুলিছে। মই বেছি পলম নকৰি লিখনিটো মই আপোনালোকক শুনাব বিচাৰিছোঁ। আহক লিখনিটোলৈ আগবাঢ়োঁ। লিখনিটোত লিখিছে, মৰমৰ জুবিন দা, মৰম ল'বা, আজি তোমালৈ বৰকৈ মনত পৰিছে। তুমি নোহোৱা আজি 61টা দিন পাৰ কৰিলোঁ, নাজানো কেনেকৈ। আজি তুমি নোহোৱাৰ অনুভৱে বৰকৈ দহিছে জানা। মৰি মৰি যেন জীয়াই আছোঁ সকলো। তুমি যে কৈছিলা তোমাৰ মৃত্যু হ'লে তোমাক ব্ৰহ্মপুত্ৰত উটুৱাই দিব লাগে বুলি। অৱশেষত বৌয়ে তোমাক উটুৱাই দিলে লুইতৰ বুকুত। এতিয়া আৰু ঘূৰি নাহা তুমি। তোমাক লগ পোৱাৰ মোৰ খুব আশা আছিল জানা, কিন্তু মোক লগ নকৰাকৈয়ে তুমি গুচি গ'লা। মোৰ এই সপোন সপোন হৈয়ে ৰ'ল। আজি তুমিবিহীন তোমাৰ প্ৰথমটো জন্মদিন। সকলোফালে নীৰৱ, কোনো উল্লাস নাই, চাৰিওফালে কেৱল শূন্যতাই আৱৰি ৰাখিছে। তোমাৰ সপোনৰ ছবি ৰৈ ৰৈ বিনালে ছবিখন মুক্তি হ'ল, কিন্তু তুমি যে নাই চাবলৈ। তুমি থাকিলে কিমান যে ভাল লাগিলহেঁতেন, কিন্তু তুমি নাই। পিছে ছবিখন বহুত ভাল হৈছে। এক সময়ৰ বাবে তোমাক চাই যেন থমকি ৰ'লোঁ, কিন্তু তোমাক যে আৰু দেখা নাপাম সেই কথাষাৰ ভাবিলে যে বুকুখন খুন্দা মাৰি ধৰে। আজি বৌয়ে বৰকৈ কান্দিছে জানা, চাগে তোমালৈ মনত পৰিছে। পিছে তুমি বৌক মনত কৰা নে? আমালৈ মনত পৰেনে? তুমি উভতি নহাৰ বাটেৰে গুচি গ'লা। তুমি উভতি নহা বুলি আমি জানো, তথাপিও বাট চাই থাকোঁ তুমি আহিবা বুলি। তুমি জানো আমাক চাই আছা, চাই থাকিবা, আশীৰ্বাদ কৰিবা, আমি যেন তোমাৰ আদৰ্শ মানি আগুৱাব পাৰোঁ। আৰু বিশেষ একো নিলিখোঁ, কুশলে থাকিবা দাদা, মোক পাহৰি নাযাবা। বিদায় গ'লদিতা, ইতি তোমাৰ মৰমৰ জ্যোতিষ্কা। এখন বিশেষ চিঠি জুবিন গাৰ্গৰ এজন অনুৰাগী, যি অনুৰাগী কেতিয়াও জুবিন গাৰ্গক লগ পোৱাৰ সপোন তেওঁৰ পূৰ্ণ নহ'ল। তেওঁ এই চিঠিখন জুবিন ক্ষেত্ৰত গৈ এনেদৰে এৰি থৈ আহিছে, যি জুবিন ক্ষেত্ৰত এতিয়া এই চিঠিখন দেখাৰ পিছত জুবিনৰ পত্নী গৰিমা শইকীয়া গাৰ্গ তেওঁ আৱেগিক হৈ পৰিছে। ভিডিঅ'টোৰ পৰা ইমানতে বিদায় লওঁ, পুনৰ লগ পাম এটা নতুন কিছু খবৰেৰে।